আপোনালোক সকলোকে নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 দিন মানে হ'ল ভিডিঅ' দিয়াই নাই, গাটো বৰ ঠিক নাই, সেইবাবে ভিডিঅ'টো দিয়া নাছিলোঁ। আজি পটককৈ বস্তু এটা পালোঁ, বহু পুৰণি, তাকে আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি ভাবিলোঁ, তাৰমানে দেখুৱাওঁ বুলি ভাবিলোঁ ভিডিঅ'টোৰ মাজতে দি। সেই বস্তুটো প্ৰায় সংখ্যক মানুহে চিনি পায় আৰু প্ৰায় সংখ্যক মানুহে চিনি নাপায়। সৰু সৰু ল'ৰা ছোৱালী সকলেতো আৰু চিনি নাপায়, কাৰণ ডাঙৰ মানুহে চিনি নাপায় যিহেতু কিছুমান তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীসকলেনো কেনেকৈ চিনি পাব, নহয় জানো? দেখাই নাই চাগে। মোৰ এতিয়া ওচৰত ৰখি থকা ভণ্টি এজনীয়ে কৈছে এইটো বস্তুনো কি, সেই সৰু সৰু ল'ৰা ছোৱালীসকলে দেখাই নাই, সেইবোৰ চিনি নাপায়। কিন্তু আমাৰ ককা আইতাহঁতে যেতিয়া বনাইছিলে তেতিয়া আমি আছিলোঁ, মাটি কাম যেতিয়া কৰি আছিলে, মাটি কামত লাগে কিন্তু সেই বস্তুটো দেই, মাটি কাম যেতিয়া কলহ বা মলা বনায় সেই তেতিয়া লাগে। সেই কলহ মলা বনাওঁতে আমি আছিলোঁ, মাটি কাম কৰি থকা আমাৰ পৰিয়ালত কৰিছিলে, তেতিয়া আছিলোঁ বাবে আমি চিনি পাওঁ, মোৰ দাদাই চিনি পায় বা আমাৰ পৰিয়ালৰ মা দেউতাসকলে চিনি পায়, মা দেউতাসকলে চিনি পাবই বাৰু, আমি যেতিয়া পাইছোঁ চিনি পাইছোঁ। সেই বস্তুটোৰ নামটো হৈছে আমাৰ পেহীয়ে বনাইছিলে, আইতাই বনাইছিলে, ককাই বনাইছিলে। এই বস্তুটোৰ নামটো হৈছে বলিয়া। দেখিছে কি ধুনীয়া, কি ধুনীয়াকৈ বনাই লৈছে চাওকচোন। মাটি কামত এইটো ব্যৱহাৰ হয়। এইটো কলহ পিটোতে লাগে, তাৰমানে অকণমান কলহটো মলাটো হিচাপে কৰি লয় নহয়, মলা তলটুকুৰা মাটিৰ তাৰমানে কলহটো সেই তেতিয়া লাগে। পিটি 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 কলহটো হয়গৈ, এইটোৱে পিটি 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 কলহটো হয়গৈ। চাই লওক ইমান ধুনীয়া ন, চাওকচোন। এইটোৰ নামটো হৈছে বলিয়া, বলিয়া বুলি কয়। মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়া প্ৰায় সংখ্যক মানুহে চিনি পাব আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক চিনি পাবলৈ সহজ হ'ব। এইটোৰ নামটো হৈছে বলিয়া। বাৰু মোৰ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব, আশা কৰোঁ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই। আৰু এটা কথা, আজিও লুকাই যোৱা নাই বাৰু মাটিৰ কামবোৰ, যিসকলে মাটিৰ কাম কৰিছে তেখেতসকল মানুহে চিনি পায় বাৰু, একেবাৰে চিনি নাপায় বুলি নকওঁ। ভাল লাগিলে লাইক এটা কৰিব। আজিলৈ আহিছোঁ, বাই।